নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একত হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গত হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো ডিফেন বড়োকো কৈছো মই আপোনাকে দৰকাৰ কৰি আপুনি নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই কৰা নাই কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল খাম্পাও কথা দিছে ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে মোৰ ইচ্ছা আছে বহিম কিয় পাৰা নাই এনে বাহিৰে দুটা দলে একত হ'ব লাগে বোলে এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি বহিব একগোট হ'ব লাগে আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব। মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই কিয় লৈ অহা নাই খাম্পা যে কৈছে কিয় অহা নাই ৰাজনীতি এতিয়া কিবা নাই না এই বড়ো জাতি একগোট হ'ব লাগে বুলি আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে এতিয়া বিপদত আছে UPPL এই বড়ো জাতি একগোট হ'ব লাগে। বিপদৰ সময়ত বিচাৰে আপোনালোকৰ যদি লগ যদি বিজেপি ইয়াত আসন পাবলৈ বিটিচিত কোনো বিজেপিও নাপায় কোনো কংগ্ৰেছো নাপায় কোনো ৰাইজৰ দলো নাপায় কোনো UDPও নাপায়। আমি যদি একগোট হয় BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব BTC বুলি ক'লে মই হ'ব মই BTR নহয় মই BTC চিপ হ'ব যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব মই BTR চিপ নহয় মই BTC চিপ। ইয়াত মুখ্যমন্ত্ৰী কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয় আমি দুটা দল এক হোৱাৰ পিছত আৰু কি খাক লাগে আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি এইবিলাক কেনেকুৱা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই মই কেনেকে কম আপোনাক আমাৰ ভিতৰত আছে BPF দলটো কেনেকে ইলেকশ্যন কেণ্ডিডেট চৰকাৰ বনাব পাৰে ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম। UPPL আৰু BPF একত্ৰিত হৈ ভৱিষ্যতত ৰাজনীতি কৰি যাব বুলি তেখেতে যে মানে কৈছে পাব্লিকলি যে কৈছে এইটোৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ যে কেইমাহমান আগত BPF আৰু UPPL দুইটা পলিটিকেল পাৰ্টিৰ মাজত আলোচনা বিলোচনা চলি আছিল চাৰিলানি আলোচনা হৈছে তাত তিনিবাৰ মই নিজে উপস্থিত আছিলোঁ দলৰ প্ৰতিনিধি হিচাপে UPPLৰ মই সাধাৰণ সম্পাদক হৈ মই এই আলোচনাত বহিছিলোঁ আৰু BPF আৰু UPPL নেতৃবৰ্গ বহুত পজিটিভভাৱে আলোচনা কৰিছিলে। তেতিয়া BPFক খাম্পা বৰগয়াৰী ৰবিৰাম নাৰ্জাৰী ৰিহন দৈমাৰী ইমানুৱেল মুছাহাৰী তেখেতসকলে নেতৃত্ব বহন কৰিছিলে আলোচনাত আৰু আমাৰ তৰফৰ পৰা আমাৰ কাৰ্যকৰী সভাপতি তথা আমাৰ ৰাজ্যসভাৰ সাংসদ ৰণগৰা নাৰ্জাৰী মই আৰু আমাৰ দুইজনমান লিডাৰ আমি UPPL দলক আমি নেতৃত্ব দিছিলোঁ বহুত পজিটিভ দিশত আমি আগবাঢ়ি আছিলোঁ। প্ৰত্যেকবাৰ আলোচনাত BPFৰ নেতৃবৰ্গই আহি পেলাই কৈছে যে আপোনালোকে যি প্ৰস্তাৱ দিছে আপোনালোকে যে BPFৰ লগত মিলি ৰাজনীতি কৰি যাব বিচাৰিছে সেইটো আমাৰ কাৰণে বহুত মানে ৱেলকাম এটা ষ্টেপ আমি আপোনালোকক ধন্যবাদ দিছোঁ কি আজি যদি BPFৰ নেতৃবৰ্গই ইনক্লুডিং হাগ্ৰামা মহিলাৰী ছাৰ এটা যদি তেখেতসকলৰ ৰিথিংকিং হৈছে এটা নতুন চিন্তা যদি জাগিছে তেখেতসকলৰ দলৰ ভিতৰত যে UPPLৰ লগত কথা পাতিব লাগে তেনেহ'লে মষ্ট ৱেলকাম আমি ৰৈ আছোঁ ৱেইট কৰি আছোঁ তেখেতসকলে অফিচিয়েল বা ফৰ্মেল এটা চিঠি পঠাই পেলাই আমি আলোচনাত বহিব পাৰোঁ।